लोगोफोर नोंथांमोना नैबे भिडिअखौ जोबजासे नायथारा आरोना जोबजासे नायथारबाथाय माने बुजिनो हागोन बेयाव बिसोर माने मा बुंदों आइजोफोरा मानि थाखाय जेनेबा खुद्रिदों आरोना बे भिडिअनि नोंथांमोना नुलांगोन नायलांबानो जाबाय आरो होमबालाय মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি বড়োলেণ্ডৰ পৰ্বত জোৰাত ৩,৬০০ বিঘা মাটি যে আদানীক দিব বিচাৰিছে হাজাৰ হাজাৰ বড়ো মানুহক উচ্ছেদ কৰি তাৰ বিৰুদ্ধে তোমালোকে আন্দোলন কৰা আমাক ৰাখি আমাৰ টকা আমাকে বিক্ৰী কৰি আমাক সেইখিনি দিছে যিখিনি দিছে আমাক নুচুৱাই আছে আপুনি দিয়ক ন ভোট যেতিয়া লয় তেতিয়া গুমুত একো বিচাৰ নকৰে হেমন্ত বিশ্ব শৰ্মাই একো বিচাৰ নকৰে ভোট দিয়াৰ পিছত আমাক পাছপেলাৰো ঘূৰি নাচলক হয় হেতে বিজেপি খাৰাম আমি ডাইৰেক্ট নেদিও আমি চৰকাৰক মাতি নিদিও আমি চৰকাৰক মুৰ্দাবাদ বুলি কওঁ আমাৰ মামা নহয় হি বেইমান হি এটা শয়তান হি দক্ত নিচলিয়া সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এতে কোনো কাম নাই বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ মই স্পষ্টলি কৈ দিম মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি আমাৰ টকা আমাক ৰাখি আমাৰ টকা আমাকে বিক্ৰী কৰি আমাক সেইখিনি দিছে যিখিনি দিছে আমাক নুচুৱাই আছে ভোট যেতিয়া লয় তেতিয়া গুমুত একো বিচাৰ নকৰে হেমন্ত বিশ্ব শৰ্মাই একো বিচাৰ নকৰে ভোট দিয়াৰ পিছত আমাক পাছপেলাৰো ঘূৰি নাচলক হয় হেতে আহি আছে আপোনালোকে ভোট দিব এবাৰ কি কৰিব আপোনালোকে এবাৰ বিজেপি খাৰাম আমি ডাইৰেক্ট ৰিয়েল আমাক যদি মাটি দিয়ে বিজেপি বাক্স ভৰ্তি কৰি দিম মই বাক্স ভৰ্তি কৰি দিম যেটো নেকি কি গাড়ী কইতো পাঞ্জাবী গাড়ী ভোট লবা নৰাখে ভোট দিম আমি যদি বিজেপিক ভোট নিদিও হেমন্ত সরকারক মুর্দাবাদ দিম গোবেক দিম আর হেমন্ত ধনীর অহংকারী সরকার দুখিয়ার দুখ নুবুঝে দুখিয়াক মারা সরকার হেমন্ত সরকার আর বিজেপি সরকার গোবেক মুর্দাবাদ বিজেপি সরকার শাসনের গাড়ি থাকা সরকার কোনো আমি মহিলা রাইজ আমি কোনো ভোট নেদু বিজেপি সরকার গোবেক হেমন্ত সরকার মুর্দাবাদ অসম সরকার হাই অসমীয়া মানুহে এতিয়াও পিছ হুকি যোৱা নাই আজি এটোৱে ইয়াত প্ৰমাণ যে আজি চাওক আজি কি কৰিছে যে ইয়াত কি এটা কুটিল ষড়যন্ত্ৰ কৰিছে আপোনালোকে গম পাইছে যে স্বাধীনতাৰ আগৰ পৰাই বসবাস কৰি থকা জনজাতীয় মানুহক উন্নয়নৰ নামত ইয়াৰ পৰা বিতাড়িত কৰিব খোজা হৈছে উচ্ছেদিত কৰিব খোজা হৈছে আৰু এই ঘটনা সকলোতে সংঘটিত হৈছে কাৰ্বি আংলঙৰ পৰা কাৰ্বি মানুহক বিতাড়িত কৰিব বিচৰা হৈছে মিকিৰ বামুণী অঞ্চলৰ পৰা মিকিৰ মানুহক বিতাড়িত কৰিব বিচৰা হৈছে বড়ো অধ্যুষিত অঞ্চলৰ পৰা বিটিআৰৰ পৰা বড়ো মানুহক উচ্ছেদ কৰিবলৈ বিচৰা হৈছে ৰাভা আছং অঞ্চলৰ এই ৰাভা মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে এই বৰ্তমান হৈছে উন্নয়ন এই মাটি কাক দিব আদানী আম্বানী জয় শাহ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ উন্নয়ন মানে এটা সামগ্ৰিক উন্নয়ন সেইটো কথা বুজাব বিচৰা হৈছে কিন্তু আজি আমাৰ এই মহিলাসকল আজি অসমত মাটি ৰক্ষাৰ কাৰণে নিজৰ ভূমি ৰক্ষাৰ কাৰণে মানুহ যেনেকৈ ওলাই আহিছে ইয়াৰ পৰা এটা কথা প্ৰমাণ যে অসমীয়া মানুহে কিন্তু জাতি ৰক্ষাৰ এই শেষ যুঁজখনত ভালকৈ যুঁজিব আৰু নিজৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব আজি এটা কথা খুব ওলাই আছে যে আমি জাতি ৰক্ষা কৰিব লাগে জাতীয়তাবাদ বিভিন্ন দল সংগঠনে কৈ আছে ডাঙৰ নেতাই কিছুমান ব্যক্তি বিশেষ মানুহৰ বিৰুদ্ধে তেওঁলোকে সংগ্ৰাম কৰি কিবা অংক আছে আমি তাত নাজানো তেওঁলোকে তেনেদৰে জাতি ৰক্ষাৰ যুঁজখন কৰিব বিচাৰিছে মই ক'ব বিচাৰিছোঁ সেই দল সংগঠনবিলাকক তোমালোকৰ যদি ইমান সাহস আছে তোমালোকে কাৰ্বি আংলঙত যে সোলাৰ পাৱাৰ প্ৰজেক্টৰ নামত 20,000 মানুহক উচ্ছেদ কৰি পেলাই সোলাৰ পাৱাৰ প্ৰজেক্ট আদানীয়ে স্থাপন কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আন্দোলন কৰা ৰাভা হাছঙৰ 2100 পৰিয়ালক উচ্ছেদ কৰি ইয়াত ছেটেলাইট টাউনশ্বিপ যি নিৰ্মাণ কৰিব খুজিছে কোনোবা কৰ্পৰেটৰ স্বাৰ্থত তাৰ বিৰুদ্ধে আন্দোলন কৰা বড়োলেণ্ডৰ পৰ্বত জোৰাত ৩,৬০০ বিঘা মাটি যে আদানীক দিব বিচাৰিছে হাজাৰ হাজাৰ বড়ো মানুহক উচ্ছেদ কৰি তাৰ বিৰুদ্ধে তোমালোকে আন্দোলন কৰা মিকিৰ মানুহৰ কাৰণে তোমালোকে আন্দোলন কৰা কেৱল কোনোবা মানে ব্যক্তিগত স্বাৰ্থত ব্যক্তিগত মুনাফাৰ স্বাৰ্থত কোনোবা এজন মানুহৰ বিৰুদ্ধে তোমালোকে গৈ কোনোবা জাতি ৰক্ষাৰ কোনো শ্লোগান দিবা আৰু তাৰপিছত আমাৰ সাধাৰণ মানুহ এনেকুৱা আন্দোলনত তোমালোকে মূৰ পলকা মাৰিবা এই কথা কিন্তু সহ্য কৰা নহয় গতিকে আমাৰ যি মানুহে আন্দোলন কৰিছে আজি মাটি ৰক্ষা হ'লেহে জাতি ৰক্ষা হ'ব মাটি ৰক্ষা হ'লেহে সংস্কৃতি ৰক্ষা হ'ব একাংশই কি ৰাজপথৰ আন্দোলন নামত নাটক কৰি আছে নেকি যে এক মুষ্টিমে আজি চাওক জাতি কেতিয়া ৰক্ষা হ'ব অসমীয়া মানুহৰ মাটি গৈ শেষ পৰ্যায় পাইছে আজি যদি যিখন মাটি ৰৈ আছে সেই মাটিখনৰ কাৰণেও যদি আমি সংগ্ৰাম নকৰোঁ এই জাতি বাচি থাকিব জানো কেতিয়াবা ৰাজপথত দি আমি বাংলাদেশী খেদিব লাগে মাৰোৱাৰী খেদিব লাগে বিহাৰী খেদিব লাগে এনে অযথাকৈ ৰাস্তাত কৈ লাভ নাই পিটিব লাগে এই অযথা কথা কৈ লাভ নাই নহয় আমাৰ যি আজি হাজাৰ লাখ জনজাতীয় মানুহক থলুৱা মানুহক খাটি খোৱা মানুহক আদানীৰ দৰে বেপাৰীয়ে আম্বানীৰ দৰে বেপাৰীয়ে যে উচ্ছেদ কৰি ইয়াৰ পৰা তেওঁলোকক যুগলৈ যে বিতাড়িত কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আহি ইয়াত সংগ্ৰাম কৰক সেইখনেই হ'ব অসমীয়া জাতিৰ আচল সংগ্ৰাম
কাৰণ মাটি থাকিলেহে অসমীয়া মানুহ থাকিব, মাটি থাকিলেহে জাতি থাকিব, মাটি থাকিলেহে সংস্কৃতি থাকিব। स' बिदिब्ला नोंथांमोना भिडिअखौ नायनानै बुजिजोबखाबाय जानांगौ। दिनैनि भिडिअआ माने बेखिनिल'मोन आरोना, एसेनोसै दोनथ'बाय।